নমস্কাৰ সমূহ পৰীক্ষাৰ্থী জিকে ফাউণ্ডেশ্যনলৈ মই নয়নে আপোনালোকক স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম 27 ফেব্ৰুৱাৰীৰ ইম্পৰ্টেণ্ট MCQ কাৰেণ্ট এফেয়াৰৰ লগত জড়িত ইম্পৰ্টেণ্ট MCQৰ বিষয়ে। এই MCQবোৰ সম্পূৰ্ণ দ্য হিন্দু ইণ্ডিয়ান এক্সপ্ৰেছ আৰু আছাম ট্ৰিবিউনৰ পৰা লোৱা হৈছে। কাৰেণ্ট এফেয়াৰ মোটামুটি সকলোবোৰ পৰীক্ষাতে আহি থকা এটা কমন চেপ্টাৰ হয়। APSC হওক বা সকলোতে APSCটো প্ৰায় 40% কাৰেণ্ট এফেয়াৰৰ লগত জড়িত কুৱেশ্যন। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইম্পৰ্টেণ্ট MCQ কাৰেণ্ট এফেয়াৰ 27 ফেব্ৰুৱাৰী 2023। আজিৰ প্ৰথম কুৱেশ্যন, হু হেজ বিন এৱাৰ্ড এজ দ্য EY এণ্টাৰপ্ৰেনৰ অফ দ্য ইয়াৰ। কাক এণ্টাৰপ্ৰেনাৰ অফ দ্য ইয়াৰ হিচাপে ঘোষণা কৰিছে 2022-ৰ। তো এইটো কুৱেশ্যনৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি, সাজান জিন্দাল। সাজান জিন্দাল দেৱক এই বছৰৰ এণ্টাৰপ্ৰেনাৰ অফ দ্য ইয়াৰ হিচাপে ঘোষণা কৰিছে। তাৰে পিছৰ কুৱেশ্যন, হু হেজ বিন এপইণ্ট এজ দ্য নিউ ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়া। ভাৰতৰ ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল হিচাপে কাক নিযুক্তি দিছে সুধিছে। এইটো কুৱেশ্যনৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি, ৰাজীৱ সিং ৰঘুবংশী। অপশ্যন ডি। তাৰে পিছৰ কুৱেশ্যন, হুইচ ফেমাছ ক্লাছিকেল ডেন্সাৰ হেজ পাছড এৱে এট দ্য এজ অফ 85। কোনজন বিখ্যাত শাস্ত্ৰীয় নৃত্যশিল্পীৰ মৃত্যু হৈছে 85 বছৰ বয়সত। এইটোৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন চি, কানাক পেৰেলে। তাৰে পিছৰ কুৱেশ্যন, কোন স্থানত ভাৰতৰ সৈতে 20খন আফ্ৰিকান ৰাষ্ট্ৰই ক্ষেত্ৰ প্ৰশিক্ষণ অনুশীলনত অংশগ্ৰহণ কৰিব চহৰখনৰ নাম সুধিছে। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ, পুনে। তাৰে পিছৰ কুৱেশ্যন, কোন চনৰ পৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি আৰম্ভ কৰা হৈছিল। আজি 24 ফেব্ৰুৱাৰীত ইয়াৰ 4 বছৰ সম্পূৰ্ণ হ'ল। কোন চনৰ পৰা আৰম্ভ কৰিছিল সেইটো সুধিছে। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ, 2019 চন, 2019। তাৰে পিছৰ কুৱেশ্যন, হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ দ্য মেম্বাৰ ইন দ্য FATF। FATFৰ মুঠ সদস্যৰ সংখ্যা কিমান সুধিছে। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি, 39। FATFৰ ফুল ফৰ্ম হৈছে ফিনেন্সিয়েল একশ্যন টাস্ক ফ'ৰ্চ, মনত ৰাখিব। তাৰে পিছৰ কুৱেশ্যন, 7 বছৰীয়া ৰাজকুমাৰ জিগমে নামগিয়েল য়াংচুক প্ৰথম ডিজিটেল নাগৰিক হিচাপে পৰিগণিত হৈছে যে কোনখন দেশৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, ভূটান। তাৰ পিছৰ কুৱেশ্যন, কোন ঠাইত আৰম্ভ হ'ল বিশ্ব গ্ৰন্থমেলা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন ডি, অপশ্যন এ, দিল্লী। তাৰ পিছৰ কুৱেশ্যন, অনুসুয়া উইকে কোনখন ৰাজ্যৰ 16 সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছিল বা কৰিছে। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, মণিপুৰ। তাৰে পিছৰ কুৱেশ্যন, কাক সন্মানীয় সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰা হৈছে 2019 চনৰ বাবে। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন ডি, প্ৰেম কুমাৰ মালিক। তাৰে পিছৰ কুৱেশ্যন, ছত্তীশগড়ৰ নৱম ৰাজ্যপাল হিচাপে কোনে শপত গ্ৰহণ কৰিছে। ইয়াৰ শুদ্ধ আনচাৰ হৈছে বি, হৰিচন্দন। তাৰে পিছৰ কুৱেশ্যন, আৰু আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন, কোনখন চহৰত ৰাষ্ট্ৰীয় উদ্যান মেলাৰ আয়োজন কৰা হৈছে। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি, বেংগলোৰ অনুষ্ঠিত কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যান মেলা, নেশ্যনেল হৰ্টিকালচাৰ ফেয়াৰ
তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি চাই ভাল পাইছে তেতিয়া লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।